ইমান দিনৰ মূৰত যে আজি খাব পালোঁ মনটো কিমান শান্তি লাগি গৈছে মোৰ হেল্ল' গাইজ ৱেলকাম টু পলছ ডেইলি লাইফ তো ৰাতিপুৱাই উঠি দেখিছোঁ ইমান বৰষুণ তাৰপিছত নেৰে মোৰ আজি উইক অফ যিহেতু সেইকাৰণে মই ভাবিলোঁ কি অকণমান টাউনলৈকে ওলাই যাওঁ তাৰপিছত গা পা ধুই মেলি পূজা চূজা দি মই এতিয়া গৈছোঁ টংলালৈকে তো বৰষুণ দিবই চাগে ক'লা কৰি আহিছে তথাপিও গৈছোঁ আৰু কাম আছে যিহেতু কেইটামান বৰষুণটো এৰিবৰ কাৰণে ৰখোতে দেৰিয়ে হৈ গ'ল আমাৰ ওলাওঁতে 12টাই বাজি গ'ল তথাপিও গৈ আছোঁ আহোঁতে সোনকালে আহিব লাগিব আকৌ যদি বৰষুণ দিয়ে এইফালে মনোজে লৈ আছে হাফ পেণ্ট তাৰপিছত গ'লোঁ আমি ট্ৰেণ্ডছত টি চাৰ্ট ল'বৰ কাৰণে এইফালে আকৌ আমাৰ লগৰকেইটা ৰখি আছে আমাৰ হোৱাই নাই বজাৰ কৰা এতিয়া আমি আহিলোঁ খাবৰ কাৰণে নতুনকৈ এখন ৰেষ্টুৰেণ্ট খুলিছে বুলি শুভমে আমাক লৈ আহিছে অফাৰ আছে বুলি ক'লে কিন্তু আমি বহিলোগৈ ওপৰতো বহিব পাৰে তলতো বহিব পাৰে আমাৰ পচন্দৰ একোৱে নাপালোঁ পিছত আমি আহি গ'লোঁ আকৌ আমাৰ পুৰণা যিখন ফেভৰেট হয় নন্দিনী তাতে আহি পিনে আমি এইখিনি অৰ্ডাৰ দিলোঁহি ইমান সোনকালে কৰিলোঁ তথাপিও বহুতকেইটা কাম থাকিয়ে গ'ল তেনেহ'লে গাইছ আজিলৈ বাই